Hello friends, welcome back to my channel Spiti Nandan Journey. আমি এটা বহুত ইম্পৰ্টেণ্ট হয় ফৰ এভৰি পেৰেণ্টছ এইটো সেইটো টপিকৰ ওপৰত একচুৱেলি আমি কথা পাতিম বেবীৰ ফাৰ্ষ্ট ফুডটো আমি কি দিব পাৰোঁ 6 to 8 monthsৰ বেবীৰ ফুডৰ ওপৰত আজি আমি কথা পাতিম চ' মই যিটো ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ'টো বেচিকেলি আমি কি বস্তু বেবীক প্ৰভাইড কৰিব পাৰোঁ কি বস্তু দিব পাৰোঁ নিউট্ৰিচিয়াছৰ বস্তু নিউট্ৰিশ্যন হ'ব লাগে ফুডত সেইটোৰ ওপৰত আজি আমি কথা পাতিম চ' প্ৰথমতে কি হয় যেতিয়া আমি সলিড ফুড ষ্টাৰ্ট কৰোঁ গোটা আহাৰটো যেতিয়া আমি ষ্টাৰ্ট কৰোঁ তেতিয়া কি হয় বেচিকেলি পেৰেণ্টছবোৰৰ মনত ইমান কুৱেশ্যনছ থাকে কি আমি কি দিম কেনেকৈ দিম এটা বস্তুৱে বাচ্চাটোক দি থাকিলে দেখোন বেবীটো ব'ৰ হৈ যাব ইনফেক্ট পেৰেণ্টছো ব'ৰ হৈ যায় আৰু আমি ৰাইট নিউট্ৰিশ্যন ফুড দি আছোঁ নে নাই বেবীটোৱে মানে ভেৰি ইম্পৰ্টেণ্ট আমি বেবীটোক ৰাইট নিউট্ৰিশ্যন ফুড দি আছোঁ নে নাই তাৰে পিছত বেবী আজিকালি মানে ইমান ভেৰাইটিজ অফ ফুড আছে মাৰ্কেটত মানে এটা বস্তুৱে দি থাকিবলৈ ব'ৰ লাগি যায় এজ এ পেৰেণ্টছ হওক বা আগেইন বেবীটো এটা বস্তুৱে কিমান খাই থাকিব মানে ডিফাৰেণ্ট মানে অপশ্যন যেতিয়া দিব তো বেবীটোৱে মানে ভাল পাব যে অ'কে এইবিলাকো মানে টেষ্টটো বেচিকেলি সিহঁতৰ গম পাব চ' সেইটো আফটাৰ অল দিছ চব পেৰেণ্টছক যেতিয়া গোটা আহাৰ খুৱাবলৈ আৰম্ভ কৰে তেতিয়া মানে পেৰেণ্টছৰ এইটো মানে মই বহুতৰ পৰা শুনিছোঁ বেচিকেলি কি মোৰ বেবীটোৱে ভালকৈ নাখায় মোৰ বেবীটোৱে খোৱাৰ পিছত পেটৰ বিষ হৈছে তাৰপিছত গেছ ফৰ্মেশ্যন হৈছে ইনডাইজেশ্যন হৈছে পটি কৰি থাকে ভমিটিং কৰি থাকে অল ছাচ থিংছ চ' আমি বেচিকেলি ফৰ গড চেক সেইটো মানে আমি ফেচ কৰা নাই দেৱাংশৰ লগত জাষ্ট বিকজ আমি মানে প্ৰত্যেকটা ষ্টেপ যেতিয়া আমি লৈছিলোঁ ৱেন ইট কামছ টু ছলিড আমি বহুত ৰিচাৰ্চ কৰিছিলোঁ আৰু আমাৰ ডক্টৰে আমাক বহুত ছাপৰ্ট কৰিছিলে চ' ইনিচিয়েলিটো ডক্টৰে মানে আজিকালি ডক্টৰছবোৰ ইমান চেঞ্জ হৈ গ'ল কি আগতেতো ডক্টৰছবোৰে কৈছিলে যে দাল পানী খুৱাব লাগিব ভাতৰ মাৰটো খুৱাব লাগিব ভাতৰ পানীটো খুৱাব দিয়ে প্ৰথম বেবীটোক বাট আজিকালি ডক্টৰছবোৰে চব ভেৰাইটিজ অফ খানা খুৱাবলৈ দিয়ে ফ্ৰুটছ খুৱাব দিয়ে ভেজিটেবলছ খুৱাব দিয়ে নন ভেজ আপোনাক খুৱাবলৈ দিয়ে বেবীটোক একদম ডে 1ৰ পৰাই বেবীটোক কয় যে আপোনালোকে খুৱাওক আৰু মানে বেবীটোৱে এডপ্টটো কৰিব কেপাবিলিটিটো এনেকুৱা হয় যে বেবীটোৱে অলৰেডি 6 মাহ আপোনাৰ ব্ৰেষ্ট ফিডত আছে তাৰে পিছত যেতিয়া ছাডেনলি আপোনালোকে এটা ফুড বেবীটোক ইণ্ট্ৰডিউচ কৰিব এইটো এটা ড্ৰাষ্টিকেলি চেঞ্জ এটা আৰু তাৰে পিছত যদি হঠাতে আপোনালোকে এটা নিমখীয়া বস্তু দাল পানী যিটোৰ একো টেষ্ট নাই সেইবোৰ দিয়ে তো বেবীটোৱে মানে কি ফুডটোৰ প্ৰতি ইণ্টাৰেষ্টটোৱে নাইকিয়া হৈ যাব চ' ব্ৰেষ্ট মিল্কটো ইটছ অলৰেডি ভেৰি চুইট হয় তো তাৰে লগত যদি আপোনালোকে এট দ্য ছেইম মানে 6 মাহৰ পিছত যেতিয়া গোটা আহাৰত আহি যায় আপোনালোকে যদি ফ্ৰুটছ পিউৰি যিটো হয় মানে এপল পিউৰি বনাই দিয়ক বা ডিফাৰেণ্ট ফ্ৰুটছ আছে কিমান ফ্ৰুটছ আছে চ' সেইবোৰ যেতিয়া আপোনালোকে বনাই দিব ফ্ৰুটছৰ যেতিয়া পিউৰি এটা বনাই দিব তেতিয়া বেবীটো এইটো চুইট হ'ব তো ইট ইজ মানে বেবীটোৰ কাৰণে বহুত ইজিলি এডপ্ট কৰিব পাৰিব চ' মমিজ এণ্ড ডেডিজ আজি মই এতিয়া মই ষ্টাৰ্ট কৰোঁ যে বেচিকেলি আপোনালোকে কি ধৰণৰ খানা ফুড বেবীটোক দিব পাৰে ইন ডিফাৰেণ্ট কেটেগৰিজত মই ডিভাইড কৰিছোঁ এই কেটেগৰিজটো কোৱাৰ আগতে মই এটা বহুত ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ বেচিকেলি কি হয় ফ্ৰুটছবোৰ আপোনালোকে কম্বাইন কৰিতো খুৱাব পাৰে ইনফেক্ট বাট ইনিচিয়েলি কি হয় যে চব ফ্ৰুটছ একেলগে কম্বাইন কৰি খুৱাব নালাগে ইডাৰ কি হয় সেইটো টাইমত বেবীটো লেণ্ড আপ উইথ চাম এলাৰ্জি হ'ব পাৰে ইনডাইজেশ্যন হ'ব পাৰে বা বেবীটোৰ পেটৰ বিষো হ'ব পাৰে তেনেকুৱা বহুত হৈ যায় ফৰ এক্সাম্পল যদি আমি চেৰেলেক বেবীটোক খুৱাই আছোঁ তো চেৰেলেকৰ লগত যদি আকৌ আমি বানানাই হওক বা এপলে হওক মিক্স কৰি দিছোঁ তো কি হ'ব বেবীটোক আপুনি খোৱাৰ পিছত যদি বেবীটোৱে মানে
মোশন পাছ কৰি আছে আৰু বেবিটোৰ ইনডাইজেশ্যন হৈছে কাৰণে পিউক কৰি আছে তাৰপিছত আপোনাৰ বেবিটো এলাৰ্জি হৈছে গোটেই বডিটোক ইচিং কৰি আছে তো মানে কি হ'ব আপুনি চেৰেলেকো খুৱাইছে বানানাও খুৱাইছে বা এপলো খুৱাইছে চ' সেই গোটেইখিনি বস্তু কোনটোৰে হৈছে আপোনালোকে গম নাপায় চ' ইনিচিয়েলি ৱাট মানে মই কৰিছিলোঁ কি মানে ইনফেক্ট মোৰ ডক্টৰে মোক এডভাইচ কৰিছিলে এইটো এটা বস্তু অলমষ্ট মানে কি এবাৰে খুৱাওঁ চ' ডেট আমি গম পাওঁ কোনটো বস্তুৰ পৰা হৈ আছে বস্তুটো আমি সেইটো গম পাই যাম আৰু এলাৰ্জিটো বেচিকেলি কি হয় যদি আপোনালোকৰ ফেমিলি হিষ্ট্ৰীত কাৰোবাৰ আছে এলাৰ্জিটো তেতিয়াহে পচিবিলিটি থাকে আদাৰৱাইজ ইমান ভয়ৰ কথা নহয় এইটো মানে ফ্ৰেণ্ডছ ষ্টাৰ্ট কৰোঁ মোৰ কেটেগৰিজকেইটা মই এই কেটেগৰিজটো 4টা ভাগত মই ডিভাইড কৰি লৈছোঁ চ' ইন দিছ 4 কেটেগৰিজ আপোনালোকে 6 মাহৰ পৰা 8 মাহৰ বাচ্চা এই ফুডছৰ যিখিনি মই কেটেগৰি বনাইছোঁ এইখিনি আপোনালোকে দিব পাৰিব এইটো এটা চাৰ্ট হয় আপোনালোকে ঘৰত যদি পাৰে বনাই কিনে মানে বেবিক সেইটো হিচাপত আজি কি খোৱালে কালি কি খোৱালে সেইটো আপোনালোকে বনাই কিনে ৰাখিব পাৰে চ' ফাৰ্ষ্টটো হ'ল ফ্ৰুটছত আপোনালোকে এপল দিব পাৰে আপোনালোকে প্ৰম'গ্ৰেনেট দিব পাৰে আপোনালোকে মৌচুমী দিব পাৰে পাপায়া দিব পাৰে এই গোটেইখিনি ফ্ৰুটছ যিখিনি মই কৈ আছোঁ ইয়াতে মানে ভৰি ভৰি ফাইবাৰ্ছ আছে ভৰি ভাইটামিনছ আছে চ' কি হয় বেবিটোৱে ইনিচিয়েল এজত ডাইজেশ্যন পাৱাৰটো ইমান মানে ষ্ট্ৰং নাথাকে এই ফ্ৰুটছকেইটা যিকেইটা মই মেনশ্যন কৰিছোঁ এইকেইটা আপোনালোকে ইজি টু মেক হয় প্ৰথম কথা আপোনালোকে একদম ইজিলি বনাই দিব পাৰে আৰু ছেকেণ্ড হ'ল বেবিৰ কাৰণে বহুত ইজি হয় ডাইজেষ্ট কৰিবৰ কাৰণে তো পিউৰি যেতিয়া আপোনাৰ বনাই দিব এইটো অলমষ্ট লাইক এ লিকুইড ফৰ্ম লাইক মিল্কটো যেতিয়া সিহঁতে খাই থাকে এইটো পানী হয় চ' পিউৰিটো অলমষ্ট পানী টাইপে হৈ যায় চ' সেইটো কাৰণে আপোনালোকে কি কৰিব পাৰে এই পিউৰি টাইপ একদম বনাই কিনে যেতিয়া খুৱাব এইটো মানে একদম ইজিলি বেবিৰ মানে ইজিলি ডাইজেষ্ট হৈ যায় আৰু মনত ৰাখিব যিয়ে খুৱাই বেবিটোক প্ৰপাৰ কুকড ফুড হ'ব লাগে নাম্বাৰ 2 হ'ল ভেজিটেবলছত আপোনালোকে দিব পাৰে গাজৰ দিব পাৰে আপোনালোকে পটেটো দিব পাৰে আলু চুইট পটেটো যিটো হয় ৰঙা আলুটো যিটো কওঁ সেইটো দিব পাৰে ৰঙালাও দিব পাৰে এইকেইটা বস্তু আপোনালোকে মানে বহুত ইজি হয় ডাইজেষ্ট কৰিবলৈ প্ৰথমটো আৰু ছেকেণ্ড অফ অল এইটো মানে প্ৰপাৰলি বইল কৰি কিনে মেছ কৰি আপোনালোকে ভালকৈ মেছ কৰি কিনে তাৰে পিছতহে বেবিক খুৱাব পাৰিব তেতিয়া বেবিৰ ইজি হ'ব গাল্প কৰিবলৈ ভিতৰলৈ যেন সিহঁতে গিলি দিব পাৰে সেইটোৰ কাৰণে এইটো বহুত ইজি হৈ যায় চ' আগেইন মই কৈছোঁ ভালকৈ কুক কৰাটো বহুত ইম্পৰ্টেণ্ট হয় বেবিৰ খানাটো আদাৰৱাইজ অকণমানো আনকুকড যদি আপোনালোকে খুৱাই দিয়ে বেবিটো মানে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব চ' বেটাৰ ভালকৈ কুক কৰি ভালকৈ মেছ কৰি কিনে খুৱাব পাৰে মই কি মেছ কৰা ইকুইপমেণ্টছ ইউজ কৰিছিলোঁ মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম সেইটো বহুত ভাল হয় এণ্ড ভেৰি কনভিনিয়েণ্ট অলছ' নাম্বাৰ 3টো হ'ল গ্ৰেইনছত আমি দিব পাৰোঁ ৰাইচ ভাতটো যিটো হয় দলিয়া দিব পাৰোঁ আমি অ'টছ দিব পাৰোঁ বাৰ্লে দিব পাৰোঁ চ' এই গোটেইখিনি বস্তু আপোনালোকে দাল যিটো হয় মচুৰ দাল যিটো হয় সেইটো দালৰ লগতহে মিক্স কৰি কিনে বনাই কিনে খুৱাব পাৰে লাইক খিচিৰি টাইপ কৰি কিনে আপোনালোকে বনাই কিনে খুৱাব পাৰে কিন্তু চবতকৈ ইম্পৰ্টেণ্ট মচুৰ দালটো বহুত ষ্ট্ৰেংথ দিয়ে প্ৰথম কথা বেবিটোক এইটো বহুত ইজি হয় টু ডাইজেষ্ট এইটোৰে বহুত কম গেছ ফৰ্মেশ্যন হয় চ' বহুত মানে আগৰ দিনতো মগু দাইল যিটো হয় সেইটো খুৱাইছিলে কিন্তু মগু দাইলটোত কি হয় বহুত গেছ হয় বেবিটোৰ চ' সেইটো কাৰণে মচুৰ দালটো বহুত হেল্ডি কৰে বেবিটোক ভিতৰৰ পৰা মইতো এতিয়ালৈকে দেৱাংশক মচুৰ দাল ডে 1 6 মাহতে ষ্টাৰ্ট কৰিছিলোঁ মই মচুৰ দাল এতিয়ালৈকে মই তাক মচুৰ দালেই দি আছোঁ মই মগু দাইল বহুত কম চাগে এতিয়ালৈকে মই এবাৰ বা দুবাৰেই দিছোঁ তাতকৈ বেছি মই দিয়াই নাই
সো এইটো বহুত হেলদি হয় মচুৰ দালটো অনলি মচুৰ দালে ইউজ কৰিবলৈ মই প্ৰিফাৰ কৰিম নন ভেজত আপোনালোকে চিকেন দিব পাৰে চিকেনৰ চুপ বনাই কিনে কাৰণ চিকেন সবেই জানে বহুত প্ৰটিন আছে এণ্ড চিকেনত বহুত ইজি হয় বেবিৰ কাৰণে ডাইজেষ্ট কৰিবৰ কাৰণে আৰু বেবিৰ একো ষ্টামাক প্ৰব্লেম এইটোত পোৱা নাযায় চ' চিকেন চুপ ইজ ৰিয়েল আৰু টেষ্টটো সবতকৈ ইম্পৰ্টেণ্ট বেবিয়ে টেষ্টটো ভাল পাব চ' সেইকাৰণে আপোনালোকে চিকেন চুপো দিব পাৰে বেবিটোক ফ্ৰেণ্ডছ আপোনালোকে মোৰ কেটেগৰিজকেইটা গম পালে ফুডৰ মই কি কেটেগৰিজত মই ডিভাইড কৰিছিলোঁ 4টা কেটেগৰি আপোনালোকে বুজি পালে মই একচুৱেলি মষ্ট অফ দ্য ৰেচিপিজৰ মই ভিডিঅ' বনাই কিনে ভেৰি শ্বৰ্টলি মই আপলোড কৰিম আপোনালোকে চাব সেইকেইটা ভিডিঅ' আৰু আপোনালোকে যদি প্ৰিভিয়াছ ভিডিঅ'টো মোৰ চোৱা নাই ছলিড ফুড ষ্টাৰ্ট কৰিব কেতিয়া লাগে সেইটো যদি চোৱা নাই সেইটোও গৈ কিনে চাব কাৰণ এইটো এটা ছিৰিজ হয় বেবিটোৰ কাৰণে কমপ্লিট ছিৰিজটো যেতিয়া আপোনালোকে চাব তেতিয়াহে ভালকৈ বুজি পাব আপোনালোকে সবেই জানে এই কথাটো বেবিক যিটো ফাৰ্ষ্ট ফুড হয় ছমাহৰ পৰা কিয় ষ্টাৰ্ট কৰিব লাগে এই কথাটো চাগে সব পেৰেণ্টছে জানে বেবিক ছমাহৰ পৰা ফুডটো ষ্টাৰ্ট এইটো কাৰণে কৰিব লাগে কাৰণ বেবি ফুডটো যিটো হয় এইটো মানে বহুত ইম্পৰ্টেণ্ট হৈ যায় আফটাৰ 6 মান্থ কাৰণ বেবি বডিটোত जो আইৰণ ৰিজাৰ্ভ থাকে সেই ৰিজাৰ্ভটো যেতিয়া 5 মান্থছৰ পিছত মানে শ্ল'লি কমি যোৱা কম হৈ গৈ থাকে চ' কি হয় সেই টাইমত মানে বেবিটোক বহুত নিউট্ৰিচিয়াছ ফুড দিবলৈ দৰকাৰ যদি আমি সেই আইৰণটোৰ যেতিয়া ডেফিচিয়েঞ্চি যদি হৈ যায় ইন কেছ আমি যদি প্ৰপাৰ ফুড নিদিওঁ তো যদি ছাডেনলি আইৰণ ডেফিচিয়েঞ্চি হৈ যায় তেতিয়া বেবিটোৱে সবেই জানে এনিমিয়া হোৱা খুব চান্সেছ থাকে আৰু ছমাহৰ আগলৈকেতো বেবিটোৱে অনলি ব্ৰেষ্ট মিল্কত থাকে চ' ব্ৰেষ্ট মিল্কটোৱে অনলি সলিউশ্যন হয় সেই নিউট্ৰিচিয়াছখিনি গোটেইখিনি দিব পৰাকৈ কিন্তু 5 মান্থছৰ পিছত যিমান ব্ৰেষ্ট ফিড কৰিব সেইটো মানে অলপ কম হৈ যায় যিমান বেবিটোক লাগে সিমানখিনি ব্ৰেষ্ট ফিডিঙৰ পৰা নাপায় চ' কি হয় সেইটো কাৰণে ছমাহত মানে বেবিটোক ছলিড গোটা আহাৰ মানে দিবলৈ বা হাই আইৰণ ফুড দিবলৈ ডক্টৰেও প্ৰেছক্ৰাইব কৰে চ' ডেট বেবিটোৰ আইৰণ ডেফিচিয়েঞ্চি হৈ নাযায় সেইটো কাৰণে ইনফেক্ট এভৰি ডক্টৰ চব ডক্টৰে প্ৰেছক্ৰাইব কৰে যে হাই ফাইবাৰ হাই আইৰণ ফুড দিবলৈ বেবিক ষ্টাৰ্ট কৰি দিয়ে আফটাৰ 6 মান্থছ ইনফেক্ট বহুত বেবিজকতো কি হয় আইৰণৰ ড'জো দিবলৈ ষ্টাৰ্ট কৰি দিয়ে যেতিয়া দেখে বেবি ৱেইটটো চ' তেতিয়া মানে আইৰণৰ ড'জো দিবলৈ ষ্টাৰ্ট কৰি দিয়ে বেবিক অল দিছ যিখিনি মই ফুড দিছোঁ আপোনালোকক কেটেগৰিজত সেই গোটেইখিনিত ভৰি ফাইবাৰ আইৰণ ভাইটামিনছ অল দি নিউট্ৰিয়েণ্টছ আছে চ' আপোনালোকে জাষ্ট বনাই খুৱাওক বেবিটোক চ' ডেট আপোনাৰ বেবিটোৱে কোনো ধৰণৰ ডেফিচিয়েঞ্চি মানে ছাফাৰ নকৰে আৰু এইখিনি যদি আপোনালোকে খুৱাই কোনো ধৰণৰ ডেফিচিয়েঞ্চি নহ'ব আৰু আপোনাৰ বেবিটোৰ যিমানখিনি ডেফিচিয়েঞ্চি যদিও আছে সেইখিনি ফুলফিল হৈ যোৱা চান্সেছ পুৰা আছে আই হোপ এই ভিডিঅ'টো আপোনালোকৰ বহুত হেল্প কৰিলে আৰু আপোনালোকে যদি মোৰ প্ৰিভিয়াছ ভিডিঅ'ছবোৰ চোৱা নাই প্লিজ মোৰ চেনেলটোক গৈ কিনে চাব ভিডিঅ'ছবোৰ তেতিয়াহে আপোনালোকে গম পাব গোটেই ছিৰিজবোৰ যেতিয়া চাব তেতিয়া আপোনালোকে ভালকৈ বুজি পাব যে এক্সেক্টলি কি কৰিব লাগে মোৰ এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট থাকি গ'ল ইয়াতে মই ক'ব বিচাৰিছোঁ যেতিয়াই বেবিক খানা খুৱাব সদায় এটা ফুড এটা টাইম ল'ব বাট 3 দিনৰ কাৰণে খুৱাব সেই বস্তুটো ধৰক আপোনালোকে যদি আজি এপল খুৱাই আছে
এপলটো 3 দিনলৈকে কণ্টিনিউৱাছলি খুৱাব তেতিয়াহে বেবিটো মানে গম পাব যে বেবিটো কিবা ফুড এলাৰ্জি আছে বা বেবিটো ইনডাইজেশ্যন হৈছে বা কিবা এনি শ্বৰ্ট অফ প্ৰব্লেম আপোনালোকে গম পাব আৰু সদায় বেবিক যেতিয়া আপোনালোকে নিউ বস্তু ট্ৰাই কৰে ইউ শুড অলৱেজ ট্ৰাই ইন দি আফটাৰনুন টাইম দুপৰীয়াৰ সময়ত যেতিয়া আপোনালোকে ট্ৰাই কৰিব সেইটো দ্য বেষ্ট টাইম হয় বেবিক খোৱাটো তেতিয়া কি হয় বেবিটোৱে ডাইজেষ্টো কৰি ল'ব পাৰে কাৰণ আফটাৰ দেট সিহঁতে খেলিব ধৰে তো বেবিটো খানাটো ডাইজেশ্যন হৈ যায় চ' ৰাইট টাইম আপোনালোকে নতুন খানা যদি ইণ্ট্ৰডিউচ কৰাই আছে দুপৰীয়াৰ টাইমতে ইণ্ট্ৰডিউচ কৰাব আই হোপ এই ভিডিঅ'টো কমপ্লিটলি আপোনালোকে বুজি পালে কিবা যদি আপোনালোকে বুজি পোৱা নাই আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি কিনে সুধিব পাৰে আৰু আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিজৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়ালৈকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ আহি আছোঁ চি ইউ টিল দেন টেক কেয়াৰ বাই বাই